স্বাগতম জানাইছো আপোনালোক সকলোকে মোৰ চেনেল বিং ফেশনেবল উইথ হিৰা লৈ আৰু আজি এটা বহুত সৰু আৰু ফিক্টিক ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো উফিৰ প্ৰবলেম যদি আপোনাৰ আছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে বহুত হেল্পফুল হ'ব ভিডিওটো শেষলৈকে চাব আগলৈ যোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেনেহলে আহক মূল বিষয়টোলৈ আগবাঢ়ো উফিৰ সমস্যাটো আমাৰ এটা বহুত কমন সমস্যা ইয়াৰ মেইন কাৰণটো হৈছে ড্ৰাই আৰু অইলি স্কেল্প আৰু উফিটো এক প্ৰকাৰৰ ফাংগেল ইনফেকশন বুলি ক'ব পাৰি আপোনালোকে হয়তো বহুতে জানে ফিল কৰিছে ড্ৰাই আৰু অইলি স্কেল্প হলে কি প্ৰবলেম হয় বহুত বেছি বহলাই ক'ব গ'লে এই ভিডিওটো বহুত দীঘল হৈ যাব গতিকে পিছত কেতিয়াবা বহুত ভালদৰে আজি বিশেষ নকৈ মূল উপায় দুটালে পাৰিম আৰু এই মূল উপায় দুটা কোৱাৰ পাছত মই পাৰ্মানেন্টলি উফি ৰিমুভ কৰাৰ বাবে মই 5টা টিপছ আগবঢ়াম গতিকে সেই টিপছ কিটা কোৱাৰ আগতে মই উপায় কিটালৈ ষ্টাৰ্ট কৰিম প্ৰথম উপায়টোৰ কাৰণে আমাক প্ৰয়োজন হ'ব নিম নাৰিকলৰ তেল আৰু লেমন জুইচ নিম পাউডাৰ কিনিবলৈ পোৱা যায় আৰু হেয়াও ইউজ কৰিব পাৰে বা নিম পাত পিচি লৈ ইউজ কৰিব পাৰে মই ইয়াত এনেদৰে পিচি লৈছো আৰু ইয়াত দিছো মই নাৰিকল তেল আৰু নাৰিকল তেলটো পাৰিলে অলপমান গৰম কৰি ল'ব পাৰে মই ইমানখিনিয়ে লৈছো আপোনালোকেও চুলিৰ লেংথ হিচাপত ল'ব পাৰে তাৰ পাছতে মই লেমন জুইচ লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি লওঁ সকলোৱে জানে নিমত এন্টিবেক্টেৰিয়েল প্ৰপাৰ্টি থাকে সকলোৱে জানে নিম কিমান বেছি ঔষধিযুক্ত গছ আৰু হে বিশেষ কোৱাৰ প্ৰয়োজনো নাই স্কিন কেয়াৰ হেয়াৰ কেয়াৰ বা হোল বডি কেয়াৰৰ বাবে নিম এক বৰদান স্বৰূপ বুলি ক'লেও ভুল নহ'ব লগতে নিমুৰ গুণটো আপোনালোকে সবে জানেই চাগে ডেন্ড্ৰফ ৰিমুভ কৰাৰ বাবে বহুত বেছি ভাল হয় যেহেতু ইয়াত ভৰপূৰ মাত্ৰাত চি ভিটামিন থাকে অলসো ইট কেন নেচাৰেলি লাইটেন ইয়োৰ হেয়াৰ এতিয়া এই পেষ্টটো মই এনেকুৱা ধৰণৰ কটনেৰে ডুবাই লৈ গোটেই স্কেল্পত ভালদৰে লগাই ল'ম আৰু তাৰ পাছত মই মাসাজ কৰিম আৰু এটা কথা মই ক'ব বিচাৰিছো যদি আপোনালোকৰ স্কেল্প বহুত বেছি ড্ৰাই হয় তেনেহলে আপোনালোকে পিওৰ মিঠাতেল যেটো মাষ্টাৰ্ড অইল থাকে সেইটো ইউজ কৰিব পাৰে 5 মিনিট মান মাসাজ কৰিলে হৈ যাব তাৰ পাছত ধুনিয়াকৈ চুলিকিটাল বান্ধি থৈ 1 ঘণ্টা মান ৰাখি দিব ভাল ৰিজাল্ট পাব বিচাৰিলে 1 ঘণ্টাটো ৰাখিবই লাগিব পিছত নৰমাল ওৱাটাৰে ওয়াশ কৰি দিব গৰম পানী কেতিয়াও ইউজ নকৰিব নৰমাল ওৱাটাৰ ইউজ কৰিলে হৈ যাব তাৰ ফালৰ পৰা কৈছো আপোনালোকে বহুত বেছি হেল্পফুল হ'ব হৈ গ'ল এতিয়া আমি সেকেন্ড উপায়টো লৈ আহো আৰু সেকেন্ড উপায়টোৰ কাৰণে আমাক প্ৰয়োজন হ'ব দৈ এলোভেৰা আৰু নেমু টেঙা স্মুথ সিল্কি হেয়াৰৰ কাৰণে এলোভেৰা মিক্স কৰিম আৰু এটা কথা আপুনি ইয়াত টি ট্ৰী অইল মিক্স কৰিব পাৰে কাৰণ এসেনশিয়াল অইল বিলাক আমাৰ স্কিন আৰু হেয়াৰৰ কাৰণে খুব বেছি হেল্পফুল হয় আপুনি ইউজ কৰি দেখুৱা নাই যদি আপোনাৰ আছে তেনেহলে খুব ভাল হয় ইউজ কৰিব পাৰে মিনিমাম এটোপাল বা দুটোপাল ললে এয়া মই লৈছো দৈ 2 চামুচ লৈছো আপোনালোকৰ চুলিৰ লেংথ হিচাপত ল'ব পাৰে তাৰ পাছত লৈছো মই লেমন এইখিনি ভালদৰে মিহলাই লৈছো নেক্সট দিছো মই এলোভেৰা জেল আপোনালোকে যিকোনো ব্ৰ্যান্ডৰ এলোভেৰা জেল দিব পাৰে পিওৰ আজিকালি বহুত এনেকুৱা অৰ্গেনিক ব্ৰ্যান্ডৰ এলোভেৰা জেল পোৱা যায় পেষ্টটো দেখিবলৈ এনেকুৱা হৈছে এতিয়া এই মিশ্ৰণটো মই একেদৰে এনেকুৱা কটনেৰে লগাই মই গোটেই স্কেল্পত ভালদৰে মাসাজ কৰি লম আৰু এই পেষ্টটোৰ পৰা যদি আপুনি ভাল ৰিজাল্ট পাব বিচাৰিছে উফিৰ পৰা সমাধান বিচাৰিছে তেনেহলে সপ্তাহত দুবাৰ ইউজ কৰিবই লাগিব এনেদৰে লগাই লৈ 5 মিনিট মান মাসাজ কৰিলে হৈ যাব তাৰ পাছত মই 1 ঘণ্টাৰ কাৰণে ৰাখি দিম 1 ঘণ্টা ৰাখি মই নৰমাল ওৱাটাৰে ওয়াশ কৰি দিম মই আগতেও কৈছো গৰম পানী ইউজ নকৰিব খুব সহজ আৰু মোষ্ট হেল্পফুল উপায় হয় যিসকলে বিশ্বাস কৰে বিচাৰে এবাৰ ট্ৰাই কৰি চাব এই উপায় দুটা আপোনালোকৰ কেনেকুৱা পালে ৰেমেডি দুটা কেনেকুৱা পালে আপোনালোকে কমেন্টত নিশ্চয় জনাব এতিয়া আহো টিপছ কেইটালৈ মই ফাৰ্ষ্টতে আপোনালোকক কৈছিলো কেইটামান টিপছ আগবঢ়াম বুলি পাৰ্মানেন্টলি যদি আপুনি উফিৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে বা সমাধান বিচাৰিছে তেনে আপোনাৰ কাৰণে বহুত বেছি হেল্পফুল হ'ব পাৰে তেনেহলে আগবাঢ়ো টিপছ কেইটালৈ নম্বৰ 1 হৈছে আপুনি কেতিয়াও হেয়াৰত গৰম পানী হট ওৱাটাৰ ইউজ নকৰিব যেতিয়া মূৰ ধুই ওৱাটাৰে ওয়াশ কৰিব সেকেন্ড টিপছটো হৈছে সপ্তাহত
মেক্সিমাম 3 বাৰ মূৰ ধুব লাগে। নাম্বাৰ 3 টো হৈছে এন্টি ডেন্ড্ৰাফ শ্যাম্পু ইউজ কৰিব। আৰু যদি আপোনাৰ উফিৰ সমস্যাটো বহুত বেছি আছে তেনেহলে এন্টি ডেন্ড্ৰাফ শ্যাম্পুটো প্ৰায় এমাহ লগাব। মাজতে বেলেগ শ্যাম্পু ইউজ কৰিব নালাগে, এমাহ সেই শ্যাম্পুটোকে আপুনি একেদৰে ইউজ কৰিব লাগিব। 4 নম্বৰ টিপছটো হৈছে নেমুৰ লগত শ্যাম্পু মিহলাই লগাব। আৰু শ্যাম্পু ডাইৰেক্ট স্কাল্পত লগাব নালাগে, পানীৰ সৈতে মিহলাই তাৰ লগত 1 চামুচ বা 2 চামুচ নেমু জুচ মিক্স কৰি মিহলাই স্কাল্পত লগাব পাৰে। নেক্সট এণ্ড লাষ্ট টিপছ হৈছে ড্ৰিংকিং ৱাটাৰৰ যিটো পৰিমাণ আছে সেইটো বঢ়াই দিয়ক। পানী বেছিকৈ খাব। যেতিয়া পানীৰ পৰিমাণটো কম হ'ব তেতিয়া ড্ৰাইনেছ আহিব আৰু উফিৰ সমস্যা বা যিকোনো হেয়াৰৰ সমস্যাই হওক বা স্কিনৰ প্ৰব্লেমেই হওক সেইবোৰ যদি দূৰ কৰিব বিচাৰিছে তেনেহ'লে পানী বহুত বেছিকৈ খাব লাগিব। এইকেইটাই আছিল মোৰ আপোনালোকক দিবলগীয়া টিপছ। কেনেকুৱা পালে নিশ্চয় জনাব। নিজক ভাল পাই যদি নিজৰ কেয়াৰ ভালদৰে ৰাখক আৰু হেল্থ প্ৰব্লেমক কৰক বাই বাই। এতিয়া আপোনালোকৰ পৰা জানিব বিচাৰিছোঁ এই ভিডিঅ'টো আপোনাৰ বাবে কিমান হেল্পফুল হৈছে বা হেল্পফুল হৈছে নে নাই। যদি আপোনাৰ বাবে উপকাৰ হৈছে বুলি ভাবে তেনেহ'লে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, লগতে ছাবস্ক্ৰাইব কৰি আমাৰ সৈতে যোগ হৈ যাওক। নেক্সট আকৌ এটা চেল্ফ কেয়াৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।